এই মুহূৰ্তত লৈ আহিছো দুটা ব্ৰেকিং নিউজ জনাই আছো। আজি আমাৰ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি আৰু কাইলৈ 11,000 নাচনীয়ে লাভ কৰিব 25,000 টকা। আপুনি এই 25,000 টকা কেনেকৈ লাভ কৰিব পাৰে এই সন্দৰ্ভত জনাই আছো ৰাজ্যবাসীক অধিক তথ্য। নমস্কাৰ জনাইছো। আজি আমাৰ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি আৰু কাইলৈ 11,000 নাচনীয়ে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা 25,000 টকা। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণ কৰা দুলীয়া নাচনীয়ে একাউণ্টত লাভ কৰিব 25,000 টকা। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে স্পষ্টভাৱে। আজি আৰু কাইলৈ একাউণ্টত জমা হ'ব এই ধনৰাশি। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। 11,000 বিহুৱা নাচনীয়ে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা 25,000 টকা। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গুৰুত্বপূৰ্ণ মন্তব্য দাঙি দিছে। 25,000 টকাৰ লগতে তেওঁলোকে লাভ কৰিব একোখনকৈ প্ৰমাণ পত্ৰ আৰু সন্মান পত্ৰ। কোনে কেনেকৈ এই ধন বিতৰণ কৰিব এই সন্দৰ্ভত ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। প্ৰতিখন জিলালৈ মন্ত্ৰীসকলে গৈ প্ৰদান কৰিব এই ধনৰাশি। শোণিতপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি আৰু কাইলৈ একাউণ্টত জমা হ'ব এই ধনৰাশি। পুনৰবাৰ জনাইছো ৰাজ্যবাসী 11,000 বিহুৱা নাচনীয়ে লাভ কৰিব এই ধনৰাশি। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে। প্ৰতিখন জিলালৈ মন্ত্ৰীসকলে গৈ প্ৰদান কৰিব এই ধনৰাশি। ইতিমধ্যে মন্ত্ৰীসকলে প্ৰদান কৰিব এই ধনৰাশিসমূহ। পুনৰবাৰ জনাইছো অসমৰ ৰাজ্যবাসী শোণিতপুৰত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মস্কৰ আহিছে আজি আমাৰ দ্বিতীয়টো খবৰ। আজি আমাৰ দ্বিতীয়টো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হাতত মাত্ৰ কেইটামান ঘণ্টাহে বাকী। আপুনি এই কাম নকৰিলে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। শীঘ্ৰে কৰি লওক আপোনাৰ এই বাহনখনৰ এই কাম কাজ, নহ'লে আপোনাৰ বাহন পুলিচে জব্দ কৰিব পাৰে। স্পষ্টভাৱে উল্লেখ কৰিছে ইতিমধ্যে। অন্যথা ৰাজপথৰ পৰাই লৈ যাব পাৰে আপোনাৰ বাহনখন আৰক্ষীয়ে। আপোনাৰ বাহনৰ পঞ্জীয়ন ফিটনেছ আদি শীঘ্ৰে পৰিশোধ কৰক, নহ'লে আপোনাৰ গাড়ী জব্দ কৰিব পাৰে অসম আৰক্ষীয়ে। উল্লেখ কৰিছে কৰ পৰিশোধ নকৰা বাহন ৰাজপথৰ পৰা জব্দ কৰিব পাৰে পৰিবহণ বিভাগ। ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে। তন্নতন্নকৈ ৰাজপথত চলাব অভিযান। ইতিমধ্যে যান বাহন আৰক্ষীয়ে তন্নতন্নকৈ ৰাজপথত পৰীক্ষা কৰিব আপোনাৰ বাহনখন। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰতো কৰ্টুৰ পৰিবহণ বিভাগ। ইতিমধ্যে কৰ্টুৰ হ'ব আপোনাৰ লাইচেন্স লাগিব, নহ'লে আপোনাৰ গাড়ী জব্দ কৰিব পাৰে আৰক্ষীয়ে। অবিহনে গাড়ী চলোৱাত আপুনি সাৱধান। ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে ইতিমধ্যে পৰিবহণ বিভাগে। সময়সীমা বান্ধ দিছে 30 জুন অন্তিম সময়সীমা। কৰ পৰিশোধ কৰক, নহ'লে আপোনাৰ গাড়ীখন জব্দ কৰিব পাৰে আৰক্ষীয়ে। জনাইছো ৰাজ্যবাসী হাতত মাত্ৰ কেইটামান ঘণ্টাহে বাকী। তাৰ পিছতে আপোনাৰ গাড়ীখন জব্দ কৰিব পাৰে অসম আৰক্ষীয়ে। শীঘ্ৰে কৰি লওক আপোনাৰ বাহনখনৰ এই কেইটা কাম কাজ, নহ'লে আপুনি বিপদত পৰিব পাৰে আপোনাৰ বাহনখন লৈ। ৰাজপথৰ পৰা লৈ যাব পাৰে বাহনখন আপোনাৰ। ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে উল্লেখ কৰিছে যান বাহন আৰক্ষীয়ে। আপোনাৰ বাহনৰ পঞ্জীয়ন ফিটনেছ আদি কৰ শীঘ্ৰে পৰিশোধ কৰক, নহ'লে আৰক্ষীয়ে জব্দ কৰিব আপোনাৰ বাহনখন। জনাইছো ৰাজ্যবাসী কৰ পৰিশোধ নকৰা বাহন ৰাজপথৰ পৰা জব্দ কৰিব পৰিবহণ বিভাগে। ইতিমধ্যে উল্লেখ কৰিছে স্পষ্টভাৱে। আজি ৰাজ্যবাসী জানিব গুৰুত্বপূৰ্ণ তথ্য ইমান আছিল। আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি চেনেলটোক নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। জয় অসম।